নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত আটক কৰা হৈছে কেইবাজনো কংগ্ৰেছী বিধায়কক। ৰাহুল গান্ধীক সাংসদ পদ বাতিলৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদৰ পিছত আজি গুৱাহাটীত অসম কংগ্ৰেছৰ বহু বিধায়ক আৰু নেতাক আটক কৰা হৈছে। আজি ৰাতিপুৱা কংগ্ৰেছৰ নেতাসকলে কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলৰ সৈতে ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে কলা কাপোৰ পিন্ধি এক সমদল উলিয়াইছিল। প্ৰতিবাদকাৰীসকলে কৈছে যে বিজেপিয়ে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ গণতন্ত্ৰক পৰিকল্পিতভাৱে হত্যা কৰিছে। পৰৱৰ্তী সময়টো হৈছে ৰাহুল গান্ধীয়ে 5 বছৰে এবাৰো ক্ষমা নুখুজিলে, যাৰ বাবে নিজৰ কৰ্মফল ভুগিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ পদ খাৰিজ কৰাক লৈ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাছতে ৰাহুল গান্ধীয়ে সংবাদমেলযোগে এটা মন্তব্য কৰিছে। সংবাদমেলযোগে ৰাহুল গান্ধীয়ে কৈছে যে ভাবুকি দি জেললৈ পঠিয়াই মোক স্তব্ধ কৰিব নোৱাৰে। প্ৰশ্ন সোধাটো মই বন্ধ নকৰোঁ। নৰেন্দ্ৰ মোদীৰ সৈতে আদানীৰ কি সম্পৰ্ক আছে? পদ খাৰিজৰ পাছতেই এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাহুল গান্ধীৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ। কি আছিল আদালতৰ ৰায়দান? ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ বাতিল কৰা হৈছে। কংগ্ৰেছে বিষয়টোত এটা গণ আন্দোলন আৰম্ভ কৰাৰ ভাবুকি দিছে। ৰাহুল গান্ধী নেহেৰু গান্ধী পৰিয়ালৰ প্ৰথম ব্যক্তি নহয় যাৰ সাংসদ পদ প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে তেওঁৰ আইতাক আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ লোকসভাৰ সদস্য পদো খাৰিজ কৰা হৈছিল। ইন্দিৰা গান্ধীয়ে 1971 চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল সংযুক্ত সমাজতান্ত্ৰিক দলৰ ৰাজ নাৰায়ণে। 1 লাখতকৈও অধিক ভোটত নিৰ্বাচনত ইন্দিৰা গান্ধী জয়ী হৈছিল। কিন্তু ফলাফল ঘোষণা হোৱাৰ পিছত ৰাজ নাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰে। তেওঁ ইন্দিৰা গান্ধীক চৰকাৰী বিষয়াসকলক ব্যৱহাৰ কৰি নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। 1975 চনৰ 12 জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগ মোহন লাল সিনহাই গোচৰটো ৰায় প্ৰদান কৰে। তেওঁ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দোষী সাব্যস্ত কৰিছিল। ইয়াৰ উপৰিও আদালতে ৰায়বৰেলীৰ নিৰ্বাচনো নাকচ কৰে। ন্যায়াধীশ সিনহাই ৰায়টোত উল্লেখ কৰিছিল যে ইন্দিৰা গান্ধী 6 বছৰৰ বাবে ৰাজহুৱা প্ৰতিনিধি হৈ থাকিব নোৱাৰে। অৱশ্যে শেষত ৰায়টো কাৰ্যকৰী কৰিব পৰা নগ'ল। 1975 চনৰ 25 জুনত ইন্দিৰা চৰকাৰে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ফখৰুদ্দিন আলী আহমেদ সেই সময়ত ৰাষ্ট্ৰপতি হৈ আছিল।